1608 চনত হেন্স লিপাৰ্ছে নামৰ এজন ব্যক্তিয়ে দূৰবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰিছিল। তেওঁ কৰ্মসূত্ৰে চশমা মেৰামতি কৰা তথা তৈয়াৰ কৰা এজন ব্যক্তি আছিল। এই দূৰবীক্ষণ যন্ত্ৰৰ আৱিষ্কাৰৰ লগে লগে আৰম্ভণি হ'ল মহাকাশ বিজ্ঞানৰ অন্য এক যাত্ৰা। বিশ্ব প্ৰসিদ্ধ মহাকাশ বিজ্ঞানী গেলিলিঅ' গেলিলেয়ে 1609 চনত নিজাকৈ সাজি উলিওৱা দূৰবীক্ষণ যন্ত্ৰৰেই মহাকাশ গৱেষণাৰ কাম আৰম্ভ কৰিছিল। এই দূৰবীক্ষণ যন্ত্ৰৰ সহায়তে গেলিলিঅ' গেলিলেয়ে এইটো কথা সিদ্ধ কৰিবলৈ সক্ষম হৈছিল যে সূৰ্যৰ চাৰিওফালে পৃথিৱীখন ঘূৰে। সৌৰজগতৰ নৱগ্ৰহ তথা বিভিন্ন ধৰণৰ ঐতিহাসিক মহাজাগতিক পৰিঘটনাৰ সাক্ষী এই দূৰবীক্ষণ যন্ত্ৰবোৰ। মহাকাশ গৱেষণাৰ মূল সঁজুলি তথা ৰাজহাড় হৈছে এই দূৰবীক্ষণ যন্ত্ৰবোৰ। আৰম্ভণিৰ পৰাই বৈজ্ঞানিকসকলে এই দূৰবীক্ষণ যন্ত্ৰৰ কাৰ্যকাৰিতাৰ উন্নতি সাধনৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰয়াস চলাই আহিছে, কিয়নো মহাকাশ গৱেষণাৰ মানদণ্ডৰ ফলাফল এই যন্ত্ৰটোৰ কাৰ্যকাৰিতাৰ ওপৰতেই সম্পূৰ্ণ নিৰ্ভৰ কৰে। গতানুগতিকভাৱে দূৰবীক্ষণ যন্ত্ৰবোৰ পৃথিৱীৰ কোনো এঠাইত ৰাখি সৌৰজগতৰ বা মহাকাশৰ চাৰিওফালে নিৰীক্ষণৰ বাবে ব্যৱহাৰ কৰা হয়। কিন্তু এনেবোৰ দূৰবীক্ষণৰ বিভিন্ন ধৰণৰ সীমাবদ্ধতা থাকে। উদাহৰণস্বৰূপে বায়ুমণ্ডলীয় সৌৰ বিশৃংখলতা, প্ৰতিকূল বতৰ, প্ৰদূষিত বায়ুমণ্ডল, এঠাইৰ পৰা আন ঠাইলৈ নিয়াৰ অসুবিধা। এনেধৰণৰ সমস্যাবোৰ পূৰ কৰিবৰ কাৰণে বৈজ্ঞানিকসকলে মহাকাশতে এটা দূৰবীক্ষণ যন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ কথা ভাবি উলিয়ালে। আজি আমি তেনেধৰণৰ এটা দূৰবীক্ষণ যন্ত্ৰৰ বিষয়ে আলোচনা কৰিম, যাৰ নাম হৈছে হাবল স্পেচ টেলিস্কোপ। হাবল স্পেচ টেলিস্কোপৰ আগেও 1956 পৰা 1975 সময়ছোৱাত বৈজ্ঞানিকসকলে মহাকাশীয় দূৰবীক্ষণ যন্ত্ৰৰ বাবে বিভিন্ন ধৰণৰ গৱেষণা চলাই আহিছিল। কিন্তু 1990 চনত নাছাৰ বৈজ্ঞানিকসকলে সম্পূৰ্ণ কাৰ্যকৰী ৰূপে প্ৰথমবাৰৰ বাবে এক মহাকাশীয় দূৰবীক্ষণ যন্ত্ৰৰ স্থাপন কৰাত সফল হৈছিল, যাৰ নাম হ'ল হাবল টেলিস্কোপ। এই হাবল টেলিস্কোপটো পৃথিৱীৰ পৰা 1990 চনৰ 24 এপ্ৰিল তাৰিখে নিক্ষেপ কৰিছিল। এই টেলিস্কোপটোৱে পৃথিৱীৰ নিম্ন কক্ষপথত ঘূৰিবলৈ আৰম্ভ কৰে। আটাইতকৈ দুৰ্ভাগ্যজনক বিষয় যে টেলিস্কোপৰ দাপোনৰ কাৰিকৰী বিজুতিৰ কাৰণে আশা কৰাৰ ধৰণে কাম নকৰিল। চিত্ৰবোৰ অস্পষ্ট আৰু আশা কৰাতকৈ নিম্ন মানদণ্ডৰ হ'ল। তেনেস্থলত সংবাদ মাধ্যমত নাছাৰ বৈজ্ঞানিকৰ দলটোৱে পৃথিৱীৰ সকলো কোণৰ পৰা সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছিল, কাৰণ এই হাবল বনাওঁতে প্ৰায় 10,000 কোটি টকাৰ ব্যৱহাৰ হৈছিল। কাৰিকৰী বিজুতিৰ বাবে আশা কৰা ধৰণে ফল নোপোৱাৰ কাৰণে বিভিন্ন প্ৰস্তাৱ আগবঢ়াইছিল। টেলিস্কোপটো পৃথিৱীলৈ নমাই অনাৰ কাৰণে, টেলিস্কোপটো ধ্বংস কৰাৰ কাৰণে। কিন্তু বৈজ্ঞানিকসকল হতাশ নহ'ল। তেওঁলোকে কেতিয়াও আশা ত্যাগ নকৰিলে। সেইকাৰণে মহাকাশতেই মেৰামতি কৰিবলৈ তেওঁলোকে সিদ্ধান্ত ল'লে। কিন্তু এই সিদ্ধান্ত আছিল অত্যন্ত জটিল। হাবল টেলিস্কোপটোৱে 17,000 মাইল প্ৰতি ঘণ্টাৰ বেগেৰে গৈ আছিল। গতিকে এনেধৰণৰ ইমান বেগেৰে গৈ থকা হাবল টেলিস্কোপত পুনৰ মেৰামতি কৰাটো অতি জটিল কথা। বৈজ্ঞানিকসকলে সমস্যা সমাধান কৰাৰ আগতে এই সমস্যাটোনো কেনেকৈ উদ্ভৱ হ'ল তাৰ বিষয়ে গৱেষণাত নামিল, আৰু তেওঁলোকে গৱেষণাৰ অন্তত জানিব পাৰিলে যে টেলিস্কোপত লগোৱা দাপোনখন জোখতকৈ বেছি সমতল হোৱাৰ বাবেই এই ভুল হৈছিল, আৰু এই ভুলৰ পৰিমাণ আছিল মাত্ৰ 1.33 মিলিমিটাৰ, যিটো আমাৰ চুলিতকৈও 10 গুণ পাতল। গতিকে দাপোনখন সমতল হোৱাৰ ফলত প্ৰয়োজনীয় স্থানত পোহৰ অভিকেন্দ্ৰিত কৰিব নোৱাৰাৰ বাবে টেলিস্কোপৰ ফটোবোৰ অস্পষ্ট হৈছিল। মানুহৰ ক্ষেত্ৰত এনেধৰণৰ ঘটনা ঘটিলে সাধাৰণতে চিকিৎসকে চশমা ব্যৱহাৰ কৰাবলৈ পৰামৰ্শ দিয়ে। এই টেলিস্কোপটোৰ ক্ষেত্ৰতো বৈজ্ঞানিকসকলে 4খন চশমা বা কাৰেক্টিভ মিৰৰ লগাবলৈ সিদ্ধান্ত লৈছিল। কিন্তু এই কাম আছিল অতি প্ৰত্যাহ্বানজনিত জটিল কাম। সেয়েহে 20 মাহ ট্ৰেইনিং আৰু 400 ঘণ্টা অনুশীলনৰ পিছত টেলিস্কোপটোত 4খন চশমা বা কাৰেক্টিভ মিৰৰ লগাবলৈ এক মহাকাশচাৰী দল মহাকাশলৈ উৰা মাৰিলে। প্ৰায় 48 ঘণ্টা যাত্ৰাৰ শেষত তেওঁলোকে টেলিস্কোপটো ধৰি তাত 4খন কাৰেক্টিভ মিৰৰ লগাবলৈ সক্ষম হ'ল। এনেদৰে কাৰেক্টিভ মিৰৰ লগোৱাৰ 10 দিন পিছত সেই টেলিস্কোপটোৰ জৰিয়তে যি চিত্ৰ সংগ্ৰহ কৰিছিল, সেই চিত্ৰ দেখি সমগ্ৰ বিশ্ব আচম্বিত হৈ ৰ'ল, কাৰণ বিশ্ববাসীয়ে এনে কিছু দৃশ্য দেখিবলৈ পালে যিটো অতীজতে কেতিয়াও সম্ভৱ নাছিল। তাৰে কিছুমান চিত্ৰ আমি আপোনালোকক দেখুৱাম। হাবল টেলিস্কোপেই হৈছে একমাত্ৰ টেলিস্কোপ যিটো মহাকাশচাৰীৰ দ্বাৰা মেৰামতিৰ কাৰণে উপযোগীকৈ বনোৱা হৈছে। এই টেলিস্কোপটোত 5 বাৰ বিভিন্ন ধৰণে মেৰামতি কৰা হৈছে। শেষবাৰৰ মেৰামতিৰ কামটো চলিছিল 2009 চনত, আৰু এই টেলিস্কোপটো 2030 চনৰ পৰা 2040 চনলৈকে সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈ থাকিব বুলি আশা কৰা হৈছে।
এনেধৰণৰ আশ্চৰ্যকৰ বস্তুবোৰৰ বিষয়ে আপোনালোকে চাই থাকিবলৈ আমাৰ চেনেলটোত ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো ক্লিক কৰক। আৰু যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰক। ধন্যবাদ।